হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে লেলো কামি ঠিক আছে তো আজি বুলিয়ে নহয় মই বহুত দিনৰ পৰা এটা নমুনা দেখি আছিলোঁ বহুত দিনৰ পৰা ছ'চিয়েল মিডিয়াত আৰু ইয়াৰ টপিকবিলাক মানে ইয়াৰ ভিডিঅ' বনোৱাত যিকেইটা টপিক মানে ইয়াৰ যিটো কণ্টেণ্ট মই চাই মাথা ঘূৰাই গৈছিলে মানে আজি মই ফেচবুকটো চাই আছিলোঁ কিন্তু ইয়াৰ ভিডিঅ' এটা দেখা পালোঁ আৰু ভিডিঅ'টোৰ তলত গৈ পিনে মই চালোঁ যে ইয়াৰ কমেণ্টে পোত খাই আছে আৰু তাৰ ভিতৰত যদি ভাল কমেণ্ট আছে খুব কম আছে চাগে নাই বুলি ক'লেও কোনো বেয়া নহয় আৰু মই আজি খুচৰি চাই থাকোঁতে লগ পালোঁ ভূতটোৰ নিচিনাকৈ ইয়াক আৰু ইয়াৰ ভিডিঅ'টোৰ মেইন টপিক হৈছে হস্ত মৈথুন আৰু হস্ত মৈথুন নে কি ইয়াৰ অৰ্থ কি মই জনা নাছিলোঁ কিন্তু মোৰ বুজোতে কোনো পলম নহ'ল কাৰণ আমাৰ ছাৰ আছেইতো ছাৰে শিক্ষাটো দিলে তো বুজি পাই গ'লোঁ হস্ত মৈথুন হৈছে মানে বুজি লোৱা আৰু মানে সেয়াই আৰু বুজি লোৱা আজি মোৰ টপিকটো হৈছে যে ইয়াৰ ভিডিঅ'ৰ কমেণ্টবিলাক কিনো আহে নিজকে ই ভদ্ৰ বুলি ভাবে কিন্তু তেনেকুৱা নহয় চাগে চাওঁ বাৰু তাৰ কমেণ্টৰ তাৰ মৰমৰ ফেন্সবিলাকে তাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিছে ঠিক আছে তো তেওঁলোকৰ কমেণ্টবিলাক মই তোমালোকক পঢ়ি শুনাম তো তোমালোকে নিজে গম পাবা ইয়াৰ কিমান ফেনবিলাকে তাক কিমান ভাল পায় তেন্তে বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ তো তাৰ ভিডিঅ'ৰ তলৰ কমেণ্টবিলাক মই পঢ়ি যাম স্ক্ৰীণত ওলাই থাকিব শুনি যাবা মন দি ভিডিঅ'ৰ তলত মানে ইয়াৰ যিটো ফেচবুক পেজ আছে তো ৰিয়েলিষ্টিক আছাম বুলি আছে তো তাৰ তলত মানে তাৰ ভিডিঅ'খিনিৰ তলত এনেকুৱাই কমেণ্ট আছে মানে তুমি পঢ়িলে মানে তোমাৰ হাঁহি উঠিব মানে তাৰ ভিডিঅ'টো চোৱাতকৈ তাৰ কমেণ্টবিলাক পঢ়ি ভাল লাগিব বাছি লৈছোঁ যিটো বিশাল ডেকা চৰি মই নামবিলাক কৈ নাযাওঁ মই কৈ নাযাওঁ বাৰু অকল পঢ়ি গৈছোঁ কমেণ্টবিলাক তো তোমালোকে গৈ পিনে চাব পাৰা আৰু এই কমেণ্টখিনি হৈছে সি হস্ত মৈথুনৰ ওপৰত যিটো ভিডিঅ' বনাইছিলে তাৰ তলত সেই ভিডিঅ'টোৰ তলত থকা কমেণ্টবিলাক এই পৃথিৱীত এনেকুৱা এজন ল'ৰা নাই যোনে কেতিয়াও হস্ত মৈথুন কৰি পোৱা নাই মানে আপুনি ধৰক তাৰে ভিতৰত এজন সেইকাৰণে মোৰ ভিডিঅ'টো প্লে কৰিছে এতিয়া কথাটো হৈছে বহুতৰ মতে হস্তমৈথুন হৈছে বৈজ্ঞানিক ফালৰ পৰা ধুনীয়া নৰ্মেল যে হস্তমৈথুন কৰিব পাৰে কাৰণ হস্তমৈথুন কৰাটো কি যায় ইয়াৰ কোনোবা এজনী ছোৱালী মহিলাৰ কথা ভাবি পেলাই পুৰা মানে ক্লাইমেক্স अभी बाकी হস্তমৈথুন কৰি দিলোঁ আৰু আজিকালিতো মোবাইলত উপলব্ধ আছে ইণ্টাৰনেটত www. হস্তমৈথুন কৰি গোটেই গাৰ যিখিনি এনাৰ্জি আছে অলপ যদি গাত যদি এনাৰ্জিত যদি মানে শক্তিৰ যদি অলপমান যদি অনুমান কৰে পিছত পুৰা হস্তমৈথুন কৰি গোটেইখিনি বাহিৰ কৰি দিয়ে তোৰ কাৰণে ছ'চিয়েল মিডিয়াত চকু ফুৰাবলৈ এই মন নোহোৱা হৈছে পেজটো খুলিলেই তোক দেখা পাওঁ উপদেশতকৈ আৰ্হি ভাল নিজৰ চেহেৰাটো এবাৰ আইনাত চাচোন সেইদিনা ৰাতি যদি তোৰ বাপেৰে হস্তমৈথুন কৰি শুই থাকিলেহেঁতেন আজি তোক নেদেখিলোহেঁতেন তোৰ বাপাৰে সেইদিনা হাত মাৰি শুই থকা হ'লে বহুত ভাল কাম কৰিলেহেঁতেন মজা দিছা ভাই আচ্ছা এজনী ছোৱালী লিখিছে যে ফেচবুকটো অন কৰি এইটোহে ভিডিঅ' চাব পালোঁ নে মই হেপী দুৰ্গা পূজা পাছতে 4 নম্বৰো কৈছোঁ দাদা তোৰ নুনু চাইজটো বোলে এনেকুৱা এয়া চাই ল মিউজিক তাৰ পাছতে 5 নম্বৰটো লিখিছে মানে 5 নম্বৰটো আৰু দাদা মাৰা অলপ কম কৰিব আপুনিহে বেছি কি নাই এই ভিডিঅ'টোত সি নিজে গ'লেছে যে
মাৰিলে ক্ষীণাই যায় বাৰু ক্ষীণাই গৈছে নেকি যদিহে আপুনি হস্তমৈথুন কৰি কৰি ক্ষীণাই গৈছে কিন্তু কমেণ্টত কৈছে যে আপুনি মাহটো কম কৰিব আপোনাকে ক্ষীণ লাগিছে মানে আপুনি ক্ষীণাই গৈছে দাদা আপুনি এবাৰ তেজপুৰত দেখাই লওঁ মেণ্টেলিটি প্ৰব্লেম আছে কি বালৰ ভিডিঅ' বানে থাকো তই হা তই কি ডক্টৰ নেকি হা এইটো কমেণ্টটো বহুত ফানি লাগিলে মানে প্ৰত্যেকটো কথাৰ আগতে হাঁহটো আছে মানে তাই মানে মই এইটো ফিল কৰিছোঁ যে এটা ইমেজিন কৰিছোঁ যে তাই ৰিয়েলকৈ ক'লে কেনেকুৱা লাগিব ঠিক আছে কি বালৰ ভিডিঅ' বনাই থাকাও তই হা তই কি ডক্টৰ নেকি হা ইমান জানা যে তই মাষ্টাৰবেশ্যন কৰিলি মানুহ ক্ষীণাই নেকি হা কেইটামান ভিউজৰ কাৰণে মিউজিক আৰু ন ইয়াৰ ভিডিঅ'ৰ কমেণ্টখিনি ইমানতে শেষ নহয় ইয়াৰ ওপৰত যদি মই ভিডিঅ' বনাই থাকোঁ মোৰ ভিডিঅ' শেষেই নহ'বগৈ দীঘল হৈ গৈ থাকিব মানে কি হৈছে তুমি ইয়াৰ ভিডিঅ' যিকোনো ভিডিঅ' চোৱা আৰু ইয়াৰ ভিডিঅ'ৰ কমেণ্টখিনি চোৱা মানে তোমাৰ ইয়াৰ ভিডিঅ' চোৱাতকৈ ন ইয়াৰ কমেণ্টখিনি পঢ়ি বেছি ভাল লাগিব মোৰতো সেইটোৱে বেছি ভাল লাগিছে বাকী বাৰু আজিলৈ মোৰ ভিডিঅ'টো অন্তিম পৰ্যায়টো পাইছেহি তো ভিডিঅ'টো চাই ভাল পালা যদি লাইক কৰি দিবা আৰু এনেকুৱাই ফানি ৰষ্টিং ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'বা কিনাৰতে ৰঙা লিখা আছেনে ছাবস্ক্ৰাইব বুলি টিপি পিনে ন'টিফিকেশ্যন বেলটো অল কৰি ল'বা ঠিক আছে তো মই আৰু এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ এৰিছোঁ বাই মানে বহুত দেৰি হৈ গ'ল ৰাতি হৈ গ'ল ঠিক আছে বাই ধন্যবাদ জয় আই অসম আমিও